গুড মৰ্ণিং এভৰিৱান। আজি মামাৰ ঘৰৰ পৰা মোৰ দ্বিতীয়টো দিন আৰু আপোনালোকক কোৱাই নাই নহয় মামাৰ ঘৰ মোৰ ক'ত আছে। মামাৰ ঘৰ হ'ল বোকাহাটৰ কুৰাবাৰীত আৰু এয়া বিপ্লৱে বৰষুণৰ পানীতে গা ধোৱাত লাগি গ'ল। আৰু এইফালে আমাৰ হ'ল এইটো ভাইটি, আমাৰ মামাৰ সৰু ল'ৰাটো। এতিয়া মই আৰু বিপ্লৱ মামাৰ লগত গৈছোঁ কাঠৰ মিললৈ বুলি কাঠ আনিবলৈ। আৰু মানে মামাই নতুনকৈ ঘৰ এটা বনাইছে, তাত কাঠৰ প্ৰয়োজন। এতিয়া ফাইনেলি আহি পাই গ'লে আমি কাঠৰ মিল, আৰু কাঠৰ মিলটোলৈ সোমাই মনটো ভাল লাগি গ'ল। আজি প্ৰথমবাৰৰ বাবে ইমানখিনি কাঠ একেলগে দেখিছোঁ। আৰু এইফালে দুজন মানুহে ধৰি পিনি কাঠ ফলাত লাগি আছে। আৰু ইয়ালৈ আহি বহুত ভাল লাগিলে মোৰ, আৰু চবফালে কাঠে আৰু সুন্দৰ এক পৰিৱেশৰ মাজতে এই কাঠৰ মিলটো আছে। আৰু কি ধুনীয়া লাগিলে ইয়ালৈ আহি, মনটো মানে বহুত ভাল লাগিলে। আৰু এতিয়া আমি আহি আছোঁ ঘৰ মামাৰ লগত। আৰু কোনোবা এটা এনেকৈও ভাল লাগে দিয়কচোন, অকণ ফুৰিবলৈ আহি কিবা বস্তু নতুন এটা আপোনালোকক দেখুৱালোঁ। এইজন হ'ল মোৰ সৰু মামা আৰু এইটো বিপ্লৱ। এতিয়া আমি আহি থাকোঁতে বাটতে মই এটা ষ্টিং খাই ল'লোঁ, আৰু ষ্টিংটো মোৰ এনেও প্ৰিয়, আৰু ষ্টিং খাই মই ভালো পাওঁ। আৰু মই এতিয়া ঘৰ আহি পিনি আমাৰ ভণ্টি মানে লাকিয়ে মোক চুলিটো ষ্ট্ৰেট কৰি দিলে আৰু বিপ্লৱো কৰি দিলে। আজি ভিডিঅ'টো ইমান আছিল, আকৌ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই।